হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ? আশা কৰোঁ ভালে কুশলে আছে বন্ধুসকল। এতিয়া মই এই ঘৰৰ ভিতৰৰ পৰা আপোনালোকৰ লগত অলপমান কথা পাতিম বুলি পেলাই সাজু হৈছোঁ বন্ধুসকল। মানে কথাটো হ'ল কি বন্ধুসকল, আজি 3-4 দিন মোটামুটি 5 দিনে হৈ গ'ল মানে ইউটিউবত ভিডিঅ' দিবলৈ সময় পোৱা নাই বন্ধুসকল। মানে এইখিনি সময় মোৰ কাৰণে মানে খুব কঠিন হৈ পৰিছে। মানে অলপমান কি হ'ব বন্ধুসকল, খোলাখুলি কোৱাটো ভাল হ'ব আপোনালোকক, যিহেতুকে আপোনালোকে ছাপোৰ্ট কৰিলেহে অকণমান উৎসাহ পাম বা অকণমান আগবাঢ়িবলৈ শক্তি পাম। আপোনালোকৰ আগত সকলো খুলি ভাঙি শ্বেয়াৰ কৰিবই লাগিব, নকৰিলে নহ'ব। আপোনালোকে যদি ছাপোৰ্ট নকৰে আমি ব্যৰ্থ মানে সামৰ্থক হ'ম। গতিকে আপোনালোকৰ আগত সকলো শ্বেয়াৰ কৰিবলৈ সাজু হৈ আছোঁ বন্ধুসকল। শুনি যাওক। মানে কি ইয়াত দেখিছে আমাৰ ঘৰ দুৱাৰ অৱস্থা কেনেকুৱা, ভাঙা চিঙা ঘৰ, কোনো ৰকম জীৱন যাপন কৰি আছোঁ ইয়াতে বন্ধুসকল। মানে কথাটো হ'ল কি, ইউটিউব চেনেলটো খুলি লৈ এতিয়া বৰ্তমান মানে টাইম দিব পৰা নাই বন্ধুসকল, ভিডিঅ' বনাবলৈ সময় পোৱা নাই। এইটো কাৰণে মানে মোৰ মানুহগৰাকী আৰু বিশেষ বৰ্তমান এইখিনি সময়ত মানে তেওঁ প্ৰেগনেণ্ট হৈ আছে। মানে সেইটো কাৰণে যি টি বস্তু মানে পটকৈ যি টি কাম কৰিব নোৱাৰা হৈ আছে। মই মানে বহুতখিনি আৰু মানে কি বন্ধুসকল, কামৰ বোজা যথেষ্ট বাঢ়িছে, সেইকাৰণে মানে সময় দিব পৰা নাই ইউটিউবত ভিডিঅ' দিবলৈ বন্ধুসকল। এই ভিডিঅ'টো এইটো কাৰণে বনালোঁ মানে গোটেই কথাখিনি যাতে আপোনালোকে বুজি পায় বন্ধুসকল। আৰু বন্ধুসকল আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ, কাৰণ আপোনালোকে ছাপোৰ্ট কৰিলে মই নিশ্চয় আগবাঢ়িবলৈ শক্তি পাম, উৎসাহ পাম ভিডিঅ' বনাবলৈ বন্ধুসকল। আপোনালোকে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ভাল লাগে বন্ধুসকল। আপোনালোকে অকণমান আগবাঢ়িবলৈ যাতে মোক শক্তি যোগায় বন্ধুসকল। আৰু এইফালে আমাৰ মানুহগৰাকী ইয়াত ঘৰ ঝাৰু দি আছে, এইফালে দেখিছেনে ঘৰ ঝাৰু দি আছে। আমাৰ মাটিৰ ঘৰ বন্ধুসকল, মই কৈছোঁৱে। আৰু এইফালে আমাৰ কিটচেন বন্ধুসকল, এইফালে কিটচেন, এইটো ঘৰ মানে চাং টাইপত বনাই থৈছোঁ বন্ধুসকল। ইয়াত মাটি তুলিবলৈ মানে কোনো চেষ্টা কৰিলেও নহয় মানে বন্ধুসকল, মাটি তুলি লাভেই নাই মানে এনেকুৱা কণ্ডিশ্যন মানে জেগা। গতিকে ইয়াতে মানে বাঁহেদি মানে বেম্বু কাটি আনি বাঁহেদি ইয়াত মানে পূৰা চাং টাইপ নাগা সজাবে লগাই কিনে ইয়াতে আমি ভাত তাত বনাই ৰান্ধি খাওঁ। আৰু এইফালে বন্ধুসকল গৈ আছোঁ বাহিৰলৈ, আপোনালোকক কিবা কিবি দেখুৱাওক। এইফালে বন্ধুসকল আমাৰ ভাগিনহঁত বন্ধুসকল, এয়া আমাৰ ভাগিনহঁতে খেলি আছে কিবা কিবি বৰ্তমান। আৰু তো বন্ধুসকল, এয়া চাইকেল, এই দুখন চাইকেল, এখন হ'ল দাদাৰ চাইকেল, এখন মোৰ চাইকেল। এই চাইকেলকেইখনেদিয়ে মানে বৰ্তমান বিজনেছ কৰি আছোঁ, চব্জি লৈ মানে গাঁৱত বেছি। ঘৰ আহি পাই এতিয়া ভাত তাত খালোঁ, ভাত তাত খাই মানে আছোঁ আৰু এনেকৈ অলপ আজৰি সময় সেইকাৰণে মানে ভিডিঅ'টো আগবঢ়ালোঁ বন্ধুসকলে। খেলি আছে আমাৰ ভাগিনী আৰু এয়া আমাৰ ভতিজা একেলগে খেলি আছে তেওঁলোকে বন্ধুসকল। আৰু বিশেষকৈ কি ক'ম আৰু বন্ধুসকল, আমাৰ মানে বন্ধুসকলে গৰু আছে, গাই গৰু এজনী গাখীৰ দি আছে বৰ্তমান বন্ধুসকল। সেইয়া দেখিছেনে, সেই গাই গৰু সেইজনী আৰু এইটো পোৱালিটো মানে গাখীৰ দি আছে ডেইলি। মানে ঘৰখনে খাব পৰা গাখীৰ ওলাই থাকে আৰু বৰ্তমান বিক্ৰীৰ কাৰণে নহয় আৰু ঘৰতে খাওঁ, ঘৰতে গাখীৰ এনেকৈ ওলাই, এনেকৈ খাই কৰি ধৰি লওক বিক্ৰী কৰিবৰ কাৰণে নহয় আৰু চাহ তাহ খাব পৰা গাখীৰ ওলায় আৰু মানে ৰেগুলাৰ। আৰু বন্ধুসকল সেইফালে একাডেমি মানে কাম চলি আছে ইটো চাইডে। আৰু কি ক'ম আৰু বন্ধুসকল, ইমানেই আৰু ভিডিঅ'টো অকণমান কিবা কিবি দেখুৱালোঁ আপোনালোকক। প্লিজ ছাপোৰ্ট কৰিব, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বন্ধুসকল প্লিজ। ইমানখিনিয়ে আৰু বন্ধুসকল, ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।